4-5টামান এনেকুৱা বেয়া ব্যৱহাৰ কৰিছিলে য'ত বেয়া ব্যৱহাৰ কৰিছিলে মই যদি ঘৰত কৈ দিওঁ বুলি কওঁ নহয় তেওঁ মোক মাৰি কাটি এনেকুৱা বেয়া ভয় খুৱাইছিলে গাইজ সো সকলোকে আকৌ পুনৰ লগ পাইছোঁ আজি নতুন এটা ভিডিঅ'ত আজি মই আপোনালোকক এনেকুৱা সাংঘাতিক এটা ধৰণৰ ঘটনা ভিডিঅ' এটা লৈ আছোঁ 3 মাহ ধৰি নিজৰ ভতিজী ছোৱালীৰ লগত নিজৰ 13 বছৰীয়া ভতিজী ছোৱালীৰ লগত 3 মাহ ধৰি বৰদেউতাই দৰ্শন কৰি আহিছে বৰদেউতাই নিজৰ ভতিজী ছোৱালীৰ লগত নিজৰ 13 বছৰীয়া ভতিজী ছোৱালীৰ লগত 3 মাহ ধৰি নিজৰ বৰদেউতাই দৰ্শন কৰি আহিছে ইমান লাজন্য কাম ইমান নিলাজ কাম কেনেকৈ কৰিব পাৰে আজিৰ মানে অ' মাই গড মাথা বেয়া হৈ যায় মই আপোনালোকক অতি সোনকালে মই আপোনালোকক ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰিম ভিডিঅ' ষ্টাৰ্ট নকৰাৰ আগতে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লাইক কমেণ্ট কৰি দিবা আৰু ঠিক আছে তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ ৰাজ্যত সংঘটিত হৈছে পুনৰ এক জঘন্য ধৰ্ষণ কাণ্ড এইবাৰ বৰদেউতাকৰ কামনাৰ বলি হ'ল 13 বছৰীয়া ভতিজী 3 মাহ দিন ধৰি নিজ ভতিজীৰ লগত কৰি আহিছিল যৌন সম্পৰ্ক নাজিৰাত সংঘটিত হৈছে পুনৰ মানৱ সমাজক লজ্জাজত কৰা এক জঘন্য ধৰ্ষণ কাণ্ড এইবাৰ নিজৰে বৰদেউতাকৰ কামনাৰ বলি হ'ল এগৰাকী নাবালিকা শিশু 4-5টামান এনেকুৱা বেয়া ব্যৱহাৰ কৰিছিলে য'ত বেয়া ব্যৱহাৰ কৰিছিলে মই যদি ঘৰত কৈ দিওঁ বুলি কওঁ নহয় তেওঁ মোক মাৰি কাটি এনেকুৱা বেয়া ভয় খুৱাইছিলে সেইদিনাখনি মোক মেছেজ দিছিলে মোক মানে দেউতাক দিছিলে নামঘৰলৈ আহনি বুলি দিছিলে মই দেউতা নাই সেই বুলি ক'লোঁ হেৰি তাৰপিছত মোলৈ ফোন কৰিলে ফোন কৰি তাৰপিছত ক'লে হেৰি মা আছে নাই বুলি সুধিলে মা শুলে বুলি ক'লোঁ মা শুলে যদি তই বাহিৰলৈ ওলাই বুলি কৈছিলে মোক সেইজন সম্বন্ধীয় কিবা হৈছিলে নেকি হয় বৰ্তা হয় ন বৰদেউতাই যদি এনেকুৱা নিলাজ জঘন্য এনেকুৱা বেয়া কাম কৰে কাক বিশ্বাস কৰিবলৈ আজিৰ দিনৰ মানুহ সঁচাকৈ বিশ্বাস কৰিব নোৱাৰে বিশ্বাসঘাত কৰা বস্তুটো নহয় আজিৰ দিনৰ মানুহে ইমান এটা নিলাজ ইমান এটা জঘন্য অপূৰ্ণ কাম কৰিব পাৰে নিজৰ বৰদেউতাই নিজৰ ভতিজী ছোৱালীৰ লগত এইটো 13 বছৰীয়া ছোৱালীৰ লগত ইমান লাজন্য কাম এনেকুৱা ধৰণৰ মানুহবোৰক কি ধৰণৰ শাস্তি দিব লাগে গাইজ কি ধৰণৰ শাস্তি প্ৰদান কৰিব লাগে এনেকুৱা বেয়া কাম কৰা মানুহবোৰক কি ধৰণৰ শাস্তি দিব লাগে নিজৰ মন্তব্য মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই গাইজ